নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্যতম নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে এয়া কি? এয়া হৈছে কেঁকুৰা পোৰা। তাৰ লগত আছে আদা, নহৰু, পিঁয়াজ, নৰসিংহ, ধনিয়া, মিঠাতেল, নিমখ আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম আৰু ধুনীয়াকৈ জুতি লগাই এসাঁজ খাম। ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া যিহেতু গাটো সিমান ঠিক নহয়, গতিকে অকণমান লিখা কাম কৰিম বুলি ভাবিছোঁ। মোৰ এছাইনমেণ্টৰ কাম অলপ কৰি লওঁ। এতিয়া মই আপেলৰ জুচ বনাম। কিনা জুচ আছে, কিন্তু কিনা জুচটোত যিহেতু চুগাৰ অলপ বেছিকৈ আছে, গতিকে চৰ্দি কাহ থাকিলে সেইটো খোৱাটো ইমান ভাল নহয়, গতিকে মই ঘৰতে বনাম এতিয়া। Yes, হৈ গ'ল। ভাত বনাব বোলে। এতিয়া হৈছে মৰ্ণিং আৰু মৰ্ণিং বাজিছে এতিয়া 10টা। ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ইয়াতে বহুত বৰষুণ আৰু আমাৰো দুজনৰে গাটো বহুতখিনিতে ভাল। আজি হৈছে 6 দিনৰ দিনা হোম কোৱাৰেণ্টাইনৰ। এটা আমাৰ বহুতখিনি ভাল। ওচৰতে মানে মানুহজনে যিহেতু আমাৰ তেনেকুৱা কাম কৰিবলগীয়া কোনো মানুহ এতিয়া আমাৰ তাত পাবলৈও নাই বা তেনেকুৱা, গতিকে আমি যিহেতু খোৱা পানীটো খাওঁ, কিনা পানী খাওঁ দেই, খোৱা পানীটো আনিব গৈছে। আৰু এয়া খোৱা পানী আহি গ'ল লগতে এয়া। আজি হৈছে বিশ্বকৰ্মা পূজা আৰু আজি মই এতিয়া মৰ্ণিং 10টা বাজিছে। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ভগৱানৰ আশীৰ্বাদত আমাৰ মানুহজনৰ যি ক'ভিড হৈছিলে সেয়া নেগেটিভ আহিছে।
পূজা হৈ গ'ল আৰু আমাৰ পূজা আজি এখেতে কৰিলে গোটেই এওঁৰ লোকটো